दिनैनि समाव बर' हारि माहारिया बयबो मिथिबायदि बड'फानि जोनोम सान थामहिनबा 31 मार्चआ रायजोआव फरायसा सान महरै फोसावबाय आरो फोसावनायजों सरकार आरो रायजोनि गुबुन गुबुन ओनसोलावबो बड'फानि जोनोम सान आरो फरायसा सानखौ फालिनाय जादों। लोगोसे भारत हादरनि गाहाय मन्त्रि मानव गेदेर नरेन्द्र मोदी बिथाङाबो बड'फानि जोनोम सान, बड'फानि सिमां आरो बर' हारिनि सिमांखौ मख'नायखौ नोंथांमोना मिथिखाबाय। बाथ्राया जाहैबाय बिथांमोनजों लोगोसे एमएलए अखिल गगৈ बिथाङाबो मैयानि आसाम आयेन आफादनि रां बावजायाव बड'फा आरो बिटिआर गोरोबथानि बाथ्राखौ गोबांथार गोसो होथावना बाथ्रा मख'दों, जाय बाथ्रायाव जोंनि गोसोआ एसेब्लाबो गोजोननाय मोनहोनो हादों। बिथाङा बुंथिदों, आं जेब्लाबो सरकारनि उल्था बाथ्रा बुङोमोन, नाथाय दिनै बड'फानि जोनोम सानाव आं बेबायदि हेंथायारि बाथ्रा बुङा आरो बुंथियोदि बड'फाया जेब्ला कटन कलेजाव फरायोमोन आरो फरायनाय समाव उन्दुनाय बिसनायाव उपेन्द्र नाथ ब्रह्म लिरनाय दंमोन आरो बे बिसनायाव उन्दुनो मोन्दों होननानै आयेन आफादनि गेजेराव बुंथिना होयो। लोगोसे बड'फानि जोनोम सानखौ फरायसा सान महरै स्वीकृति होनायाव आं गोबां गोजोननाय मोन्दों होनना फोरमायो। लोगोसे मख'बावोदि थांनाय 2020 मायथाइनि 27 जानुवारियाव जानाय सुक्ति महरै जा मावनांगौ दं बेफोर दफाफोरखौ सरकारा थाबैनो मावफुंना होनांगौ आरो जेलाव जोबजानानै दोनजानाय बिथांमोनखौ जाहाथे सरकारा थाबैनो उदां अख्राङाव लाबोयो होननानै गोबां बाथ्रा बर' हारिनि जानानै बाथ्रा बुंनायखौ नुनो मोननाय जादों। মই সদায় চৰকাৰৰ বিৰুদ্ধে থাকো, আপোনালোকে জানে, কিন্তু আজিৰ দিনটোৰ আজিৰ সিদ্ধান্তটো যেটো যে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ছাত্ৰ দিৱস ৰূপে আয়োজন কৰিবৰ কাৰণে যি সিদ্ধান্ত, সেই সিদ্ধান্তৰ কাৰণে প্ৰথমবাৰৰ কাৰণে অন্তৰ খুলি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ লগত মইতো ফিজিকেলি পোৱা নাই, কিন্তু মোৰ এটা ইণ্টাৰেষ্টিং সম্পৰ্ক আছিলে। ইণ্টাৰেষ্টিং সম্পৰ্কটো এইটো আছিলে যে মই কটন কলেজত যেতিয়া পঢ়িবলৈ আহিছিলোঁ 1993, মই যিখন বিচনাত শুইছিলোঁ 3 বছৰ, সেই বিচনাখন আছিলে উপেন্দ্ৰনাথ ব্ৰহ্মৰ বিচনা, লিখি থোৱা আছিলে তাতে। সেইকাৰণে যেতিয়া মই আন্দোলনবিলাক আৰম্ভ কৰিছিলোঁ, আমি আন্দোলনবিলাক আৰম্ভ কৰিছিলোঁ কটন কলেজত, সদায় মোক লগৰীয়াবিলাকে জোকায়, ই উপেন ব্ৰহ্মৰ বিচনাত শুৱে, গতিকে ই কৰিব এইবিলাক, এনেকৈ কৈ থাকে মোক। তো এই ব্যক্তিগত কথাখিনি স্মৰণ কৰি এতিয়া 2018 চনত মই এখন কিতাপ লিখিছিলোঁ। কিতাপখনৰ নাম অসমীয়া জাতীয়তাবাদ, স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম। তাতে মই দেখুৱাব খুজিছিলোঁ যে অসমীয়া জাতীয়তাবাদ আৰু আমাৰ জনজাতিসকলৰ জাতীয়তাবাদ এটা পেৰেলেলি জন্ম হৈছিলে, পেৰেলেলি। কিন্তু তাৰ পাছতো আমি সদায় অসমীয়া মানুহবিলাকে বৰ্ণবাদী দৃষ্টিকোণেৰে ট্ৰাইবেল মানুহবিলাকক বড়ো ভাই ভনী, মিচিং ভাই ভনী, ডিমাচা ভাই ভনী, এনেকৈ সদায় ভনী 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 বা ভাই 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 আমি ক'ব চেষ্টা কৰোঁ। সেইকাৰণে মই সদায় এটা কথা কওঁ যে বড়ো ককাই বুলি কিয় আমি নকওঁ, আমি কিয় তেওঁলোকৰ ভাই নহওঁ? এই যিটো আমাৰ উচ্চাত্মিকাপথ, এই যে পুৰণি জনজাতি ভূমিপুত্ৰ, এই ভূমিপুত্ৰসকলক সন্মান নকৰা আৰু তেওঁলোকক আমাতকৈ অলপ কম বুলি ভবা, এই যে মানসিকতা, এই মানসিকতাটোৰ প্ৰকাশটো আপোনালোকে চাব। মই এই কিতাপখনত মানে আপচুৰ মানে উপেন্দ্ৰনাথ ব্ৰহ্মৰ দিনৰ দুখন মেমৰেণ্ডাম, ইয়াত মেমৰেণ্ডাম মই অসমীয়ালৈ অনুবাদ কৰি দিছিলোঁ। প্ৰথমখন আছিলে এইখন শ্ৰী ৰাজীৱ গান্ধীলৈ স্মাৰক পত্ৰ, ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী, নতুন দিল্লী। এই মেমৰেণ্ডামটো শ্ৰী ৰাজীৱ গান্ধী টু দি অনাৰেবল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, নিউ দিল্লী, অন দ্য লং ষ্টেণ্ডিং ডিমাণ্ড অফ বড়ো ষ্টুডেণ্টছ ইউনিয়ন। ইয়াৰ একেবাৰে গোটেই হেৰিটোৰ সৈতে মই এই গোটেই মেমৰেণ্ডামখন অসমীয়ালৈ অনুবাদ কৰি 2018 চনত প্ৰকাশ কৰি বড়োসকলৰ এই অধিকাৰটোক কিয় আমি সমৰ্থন কৰা উচিত এই কথাটো কৈছিলোঁ। তাৰ পাছত বহু অসমীয়া মানুহে বেয়া পোৱা আৰু এটা বস্তু মই অনুবাদ কৰি দিছিলোঁ, ডিভাইড আছাম 50-50, ডিভাইড আছাম 50-50। এই যিখন মেমৰেণ্ডাম 53টা প্ৰশ্ন আৰু উত্তৰ, এইখনো মই অসমীয়ালৈ অনুবাদ কৰিছিলোঁ 2018 চনত। আৰু 18 চনত অনুবাদ কৰি কৈছিলোঁ যে কিয়নো আচলতে আমি জনজাতিসকলৰ দাবীবিলাক মানি ল'ব লাগে। মই এই মেমৰেণ্ডামখনৰ পৰা এটা মাত্ৰ পেৰেগ্ৰাফ গাই দিব খুজিছোঁ যে কিয়নো আচলতে বড়োসকলে আমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে, অসমীয়া জাতিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে। আমি যেনেকৈ দিল্লীৰ বিৰুদ্ধে বিদ্ৰোহ কৰোঁ, তেওঁলোকে আমাৰ দিছপুৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে। তাত কি কৈছিলে
অসমীয়া মানুহৰ মনোভাৱ জনজাতি বিৰোধী এন্টি ট্ৰাইবেল অসমীয়া মানুহে জনজাতীয় এলেকাত অসমীয়া উপনিবেশবাদ আসামিজ কলোনিয়েলিজম গঢ়ি তুলিছে আৰু জনজাতীয় লোকক দমন কৰি আহিছে অসমীয়া মানুহে অসমীয়া সম্প্ৰসাৰণবাদ এক্সপানশনিজম আৰু অসমীয়া উগ্ৰ জাতীয়তাবাদ চৌভেনিজমৰ নীতি গ্ৰহণ কৰি আহিছে অসমীয়া মানুহে অসমীয়া মানুহে অসমখন অসমীয়াৰ বাবে বুলি ভাবে জনজাতি লোকৰ নহয় অসম চৰকাৰ অসমীয়াৰহে চৰকাৰ অসমৰ মানুহৰ চৰকাৰ নহয় অসমীয়া মানুহে অন্য মানুহক জিন নিয়াব এছিমিলেশ্যন কৰিব খোজে মই এই বাক্যটো এই কাৰণে পাঠ কৰি দিছো যে আমি সকলোৱে শুদ্ধিকৰণৰ এই সময় আমি সকলোৱে জনজাতিসকলক ভূমিপুত্ৰসকলক সন্মান কৰা উচিত আৰু শেষত মই মাত্ৰ এটা কথা কৈ সামৰণি মাৰিম যে যিখন বিটিআৰ চুক্তি হৈছে মই আশা কৰোঁ যে এতিয়া আটাই যেহেতু আমি এটা সমিল মিললৈ আহিব খুজিছো গতিকে বিটিআৰ চুক্তিৰ মূল কথাকেইটা সোনকালে পূৰণ হ'ব লাগে তাৰ মূল ৩-৪টা মান মই কথা কৈ শেষ কৰিম এটা হ'ল বিটিআৰডি আন্দোলনৰ লগত বা বড়োলেণ্ড আন্দোলনৰ লগত জড়িত যিসকল মানে হেৰি আছে যিসকল বন্দী হৈ আছে সেই বন্দীসকলৰ মুকলিৰ যিটো প্ৰশ্ন সেই প্ৰশ্নটো আমি খুব সহানুভূতিৰে বিবেচনা কৰিব লাগে এইটো কথা চুক্তিখনত লিখা আছে আৰু মই আশা কৰোঁ যে চৰকাৰে এইটো সহানুভূতিৰে বিবেচনা কৰিব দ্বিতীয় বস্তু মোৰ 2-3টা পইণ্ট আছে কৈ দিওঁ দ্বিতীয় বস্তুটো হ'ল যে বিটিআৰডিৰ উন্নয়নৰ কাৰণে ইয়াত ইণ্ডাষ্ট্ৰি এমপ্লয়মেণ্ট আৰু ইক'টুৰিজমৰ ডেভেলপমেণ্টৰ কাৰণে 1500 কোটি টকা দিয়াৰ কথা আছিলে এইটো সোনকালে দি বিটিআৰডিক বিটিআৰক সঁচাকে উন্নয়নৰ দিশত আগবঢ়াই লৈ যাব লাগে তাৰপাছত উপেন্দ্ৰনাথ ব্ৰহ্ম চেণ্ট্ৰেল ইউনিভাৰ্চিটি এখন গঠন কৰাৰ কথা আছিলে বৰমাত এতিয়ালৈকে সেইখনৰ কাম ষ্টাৰ্ট হোৱা নাই নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি কৰাৰ কথা আছিলে সেইখনৰ কাম আৰম্ভ হোৱা নাই ৰিজিয়নেল মেডিকেল ইনষ্টিটিউট এইখনৰ কাম আৰম্ভ হোৱা নাই হোটেল মেনেজমেণ্টৰ কেম্পাছ মাদাৰ ডেয়াৰী প্লান্ট এই নেশ্যনেল ইনষ্টিটিউট হ'ব আজি বদফাৰ ওপৰত হয় এই যিখিনি যিসকলৰ দাবী বিটিআৰ চুক্তিত যিখিনি কথা লিখা আছে এই কথাখিনি অতি সোনকালে কাৰ্যকৰী হ'ব লাগে আৰু এইখিনি যদি কাৰ্যকৰী কৰোঁ তেতিয়াহে বড়োফাৰ প্ৰতি আমাৰ প্ৰকৃত সন্মান জনোৱা হ'ব আৰু তেতিয়াহে বড়োসকলে ক'ব যে নহয় আমাক 50-50 নালাগে আমি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আৰু আমি একেলগতে অসমীয়া জাতিৰ লগত জীৱনে মৰণে থাকিম এই আশা কৰি মই বড়োফাৰ প্ৰতি ধন্যবাদ আমি সমাপ্ত কৰিছো ধন্যবাদ জয় অসম ইনকলাব সব পাৰ্টিয়ে ক'লে সকলো পাৰ্টিয়ে ক'লে गोजोनथाव खौरां बङाइगाव मेरिडियान किया मटर्स श'रुमा नोंथांनो लाबोदों गोदान अफार मेरिडियान किया मटर्स श'रुमाव नोंथाङा खम बेसेनावनो किया कम्पानिनि गुबुन गुबुन मडेलनि गोदान गारिखौ लानो हागोन बेनि अनगायैबो मिथिनो गोनां बाथ्राया बेनोदि किया कम्पानिनि 2022 मडेलनि गारिखौ गासै 40,000 रां रेहायाव मोननो हागोन बेजों लोगोसेनो बे श'रुमाव जेखिजाया कम्पानिनि गोजाम गारिखौ सोलाय-सोल' खालामनोबो हागोन दासान्दि बे अफारा सोलिगासिनो दं मेरिडियान किया मटर्स श'रुमा सा बङाइगाव साफागुरि रड आगराला देहा फाहामसालिनि साखाथियाव थानाय महामाया हटेलनि अपोजिट साइडआव दं बे अफारखौ मोनफुंनो थाखाय नोंथाङा अनलाइनबो बुकिं खालामहरनो हागोन लोगोसेनो गोबां मिथिनो थाखाय थोंजोङै 7099003414 नङाब्ला 8822790662 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन आरो बङाइगाव मेरिडियान किया मटर्स श'रुमाव थांनानैबो नायनो हागोन